হ্যাঁ বল দেরি করে বলি এটা বলাইছো কেলা এটা বলাইছো হ্যাঁ তো লাজ লাগে না খেদা হয়ে যাবে সরকারি বাস যে উৎপাদি কাৰণে ইয়াৰ বোলে বাপেকৰ ৰাস্তা এইটো আজি অলপ বেলেগ জেগা এনেকুৱা জেগাত বহি আছো চাওকচোন ৰাস্তাৰ অৱস্থা কৰবাত গাঁও ইয়াৰ লগত কণ্টেক্ট কৰিব আজৰাৰ ফেমাছ দালাল দালি আৰু আমাৰ মাজত যে কৰিনা আহি গ'ল ছাপোৰ্ট কৰি যাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব টু আৱাৰ চেনেল হেল্ল' গাইজ ৱেলকাম টু আৱাৰ নিউ ব্লগ আজি আকৌ দেওবাৰ আমি ওলাই আহিলোঁ আমি বৰ্তমান ৰখি আছোঁ ফাটাৰ কাৰণে ফাটা আহিছেনে নাইবা এইবাৰ আহি গৈছে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ ফাটা আহি গৈছে অ' বা অবে ইমান দেৰি কৰ কেলা আজি প্লেন আমাৰ বিজনেছ য়েছ আমি বিজনেছ ষ্টাৰ্ট কৰিব লৈ আছোঁ আমি কম গম পাই আমি জেগাটোত গৈ লওঁ এটা জেগাটো হ'ল তোৰ কামাখ্যাৰ ফালে যাওঁ তাৰপিছত তোৰ কিবা এটা একো নাই ওপৰৰ পৰা পৰিছে হা ব'ল দেৰি কৰিব এটা বলাইছ কেলা এটা বলাইছ আমি কমে 15 মিনিট বেছি নহয় 12টাত ফোন কৰিছে 12টাত অ' মোকো 12টা মানে 12টাত ফোন নকৰে আমি যিয়ে নহওক 12টাত ফোন কৰি আমিতো তাতে 12:45 এইখিনি গৈছোঁ এটা বাজিছে কেলা ব'ল দিয়ক গাইজ গৈ আছোঁ আমি ৰাস্তাত লগ পাম দেখিছে ফুল বিজনেছৰ আইডিয়া হা ফুল বিজনেছমেন বনিবি মানে ন হা লাজ লাগে নাই খেদা হৈ যাব গাইজ যোনটো কামৰ কাৰণে গৈছিলোঁ আমাক খেদি দিলে বহুত বেয়াকৈ খেদিছে গম পাইছে এই দেখিছে কামাখ্যাগিৰিখন আমি ওপৰলৈ গৈছিলোঁ আৰু এনেকুৱা লাজ লাগিছে সেইকাৰণে ভিডিঅ'টো কৰা নহ'ল বাৰু তাতে ইয়াতে আহি কৰিছোঁ আৰু ইয়াতে আহি পেলাই সিহঁতি বিজনেছৰ প্লেনে চেঞ্জ কৰি দিলে ভাই এনেকৈ নহ'ব কৰিব লাগিব বে এইবাৰ প্লেন বি নহয় প্লেন এইটোৱে থাকোঁ প্ৰথম ষ্টেপটোৱে ডাউনফল হৈ গৈছে বহুত ডাউনফল ভাই কি হ'ব দেখা যাব ৰ'ব আপোনালোককো জনাম কিবা হ'লে আৰু গাইজ সেই চাওক গ্ৰীণ বাছ কেইখন আমি ৰাস্তাইদি গৈ আছোঁ কিন্তু এইকেইখনৰ উৎপাত চৰকাৰী বাছ যে উৎপাত কাৰণে বেছি নে কি কয় অঁ ভাই বহুত উৎপাত দিয়ে ইহঁতে ভয় লাগে ইহঁতৰ কাৰণে যেনেকৈ তেনেকৈ চলাই ন অঁ ভাই আবে মানুহ মাৰিছে ভাই 2 ঘণ্টামান মানুহ মাৰিছে চৰকাৰী না সেইকাৰণে সিহঁতৰ হেৰিটো বেছি উৎপাতটো বেছি এতিয়া বোলো আপোনালোকক দেখাওঁ বোলো আমাৰ এই গুৱাহাটীৰ উৎপতীয়া বাছ এইখন আমাৰ মানে যোনখন প্ৰাইভেট আছে সেইখনৰ উৎপাত বহুত আছে এনেকৈ ৰখাই দিছে কিন্তু বাছখন নহয় কি বুলি কয় প্ৰাইভেট বাছকেইখনৰ আগতে উৎপাত আছিল আজিকালি কমিছে এই ইহঁতি অহাৰ পিছৰ পৰা আগতে প্ৰাইভেট কেইখনো আছিলে আগতে মহাৰাষ্ট্ৰত সেয়াই গাইজ আপোনালোকে জীৱনত বিল্লা মানুহ দেখা পাইছেনে আপুনি চাবলৈ বিচাৰে নেকি এইটো এটা আৰু এইটো এটা হে কোনো কথা নাই বতৰা নাই দেওবাৰ ওলাই আহিছোঁ এই ৰ'দ এতিয়া বাৰু ছাঁত ৰখিছোঁ গছৰ তলত ৰখিছোঁ আৰু হাইৱে অলপ কামৰ কাৰণে আহিছিলোঁ বাছ 5 মিনিটৰ কাম আছিল আমি খেদা খালোঁ গুচি আহিলোঁ আৰু এতিয়া বিল্লা টাইপ এই হাইৱে আৰু এটা বিল্লাৰ কাৰণে ৰখি আছোঁ আহি আছে সি আহিলে তাকো দেখাম ৰ'ব এই ৰ'দত ওলাই আহিছোঁ এই দুপৰীয়াখন আমাৰ আৰু এটা বিল্লা আহি পাইছে এইটো চাওক কি বিল্লা আহিলা ইগন'ৰ মাৰিছে বে ইগন'ৰ লেভেল বহুত না ল'ৰাৰ আজিকালি আৰু এটা চিনি পাইছে না আপোনালোকে এইটো চাওক একো কাম নাই এনেই আহিছোঁ এনেই এইখন আমাৰ ওচৰত ৰখাই দিছে বে লাজ লাগিছে ইয়াত দেখা পাই লাজ কৰিছে চাওক কি হৈছে কি হ'ল এই গাইজ বাই বাই আমাৰ পাৰ্কিং চাওক ইয়াৰ পাৰ্কিং চাওক ইয়াৰ বোলে বাপেকৰ ৰাস্তা এইটো বাইপে ৰাস্তা ব'ল আমি এটা খাব আহিছোঁ আজাৰা হেপী আড্ডা ব'লক আপোনালোকক খুৱাওঁ আৰু গাইজ আমাৰ ইয়াত খানা আহি গ'ল দেই আমি আজি অলপ বেলেগ জেগা এনেকুৱা জেগাত বহি আছোঁ কি বুলি কয় এইখনক পাঞ্জাবী ষ্টাইল য়েছ খাই পেলাই খাটিয়া য়েছ খাটিয়া আমি বেঠকে খা ৰহে আছে গোটেইকেইটাই এইটো আমাৰ কোক এইটো আমাৰ ভেজ माय गॉड सावन महीना का क्या सावन महीना इसलिए नहीं ये जुलाई का
और ये देखिए सावन महीना पालन कर रहा है হেৰি খাই আছে কি খাই আছে এইটো পনীৰ খাই আছে আমাৰ এইবিলাক নাই দেই চিকেন বাটাৰ নান অ'কে খাই লওঁ তাহাঁত লগ পাই আছোঁ এয়া খাই মেলি পেলাই ওলাই আহিলোঁ ওলাই আহি পেলাই নাজানো আৰু আমাৰ পুতুৱে ক'ত লৈ গৈছে চাওকচোন ৰাস্তাৰ অৱস্থা ক'ৰবাত গাঁও চাওঁ পালোহি ফাটা এইবিলাক কি জেগাত আনিছে বে তাকেতো ভাই ক'ত যাওঁ বা কি যাওঁ নাজানো ৰাস্তাৰ অৱস্থা বেয়া ভাই কি জেগা পাইছোঁ গাঁও চাওঁ পালোহি ভাই ক'ৰ গুৱাহাটীৰ পৰা আহি মেলি বলকচোন গৈ থাকোঁ কি পাওঁ কি নাপাওঁ গম পাম ৰ'ব আৰু এইবিলাক দেখা পাইছে এইবিলাক প্লট খালী প্লট এইবিলাক আছে এইবিলাক প্লট খালী প্লট আৰু আপোনালোকক যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে দালি দালাল ইয়াৰ লগত কণ্টেক্ট কৰিব আজাৰাৰ ফেমাছ দালাল দালি এই আলু চ' গাইজ আজিৰ দিনটো মানে আপোনাৰ খাই মেলি পেলাই আমি পুতুহঁতৰ ঘৰত গ'লোঁ তাতে গৈ পেলাই মানে একচুৱেলি কি হ'ল অলপমান বিজনেছ ৰিলেটেড আইডিয়া অলপমান বিজনেছ কিছুমান কৰিম বুলি ভাবিছোঁ আপোনাৰ বয়সো হ'ল 24 বছৰ বয়স হ'ল আমাৰ এতিয়ালৈকে একো কৰা নাই কিবা এটা নিজৰ কৰিব লাগিলে এটা তো সেইকাৰণে আপোনাৰ এইখিনি কৰি মেলি পেলাই সেইখিনি বিজনেছ ডিছকাছ কৰি মেলি পেলাই আহোঁতে ৰাতিয়ে হ'ল আৰু ব্লগটো সেইকাৰণে বিশেষ কৰা নহ'ল তো এইখিনিয়ে আছিল আৰু আজিৰ ব্লগ নৰ্মেল ব্লগ এটা ছানডে কেনেকুৱা বিল্ডা টাইপ কৰিলোঁ তাৰপিছত তোৰ আপোনাৰ সেইখিনিয়ে তাকে বোলো আমাৰ ব্লগটো বাকী ছাপোৰ্ট কৰি যাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব টু আৱাৰ চেনেল থেংক ইউ आग लगा देगा भाई तेरा पूरी दुनिया जला देगा भाई तेरा यहाँ खुद नहीं आए तुम लाए गए हो